কি খবৰ বন্ধু বান্ধৱীসকল, আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ লাই শাক, অমিতা, আলু, ভাতকেৰেলা পিটিকা আৰু চাটনি, নৰসিংহ, আদা, নহৰু। প্ৰথমতে মই লাই শাকখিনি ভাজি লৈছোঁ। তাৰপিছতে লাই শাক এতিয়াতো নোলায়, ইয়াত খাবলৈ আমি বজাৰত পাইছিলোঁ, খাবলৈ বহুত ভাল হৈছে, কোমল কোমল। আৰু তাৰপিছতে মই চাটনিখিনি মিক্সিত ৰেডি কৰি লৈছোঁ পিচিবলৈ। আৰু এতিয়া মই ভাজি ল'ম অমিতাখিনি। অমিতা সকলোৱে খাই ভাল নাপায় চাগে, কিন্তু মোৰ বহুতেই প্ৰিয় হয়, মই খাই ভাল পাওঁ। এতিয়া মই অমিতা, আলু একো মছলা নিদিওঁ, নৰ্মেলকৈ ভাজিবলৈ লৈছোঁ। আৰু এনেকৈ ভাজিলে সোৱাদ লগা হয়, কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। আপোনালোকে যদি এনেকৈ খাই ভাল পায়, প্লিজ এবাৰ বনাই খাব। আৰু মই এতিয়া অমিতা, আলু এনেকৈ তেলত ভাজি ল'লোঁ। ইয়াত মই বিশেষ বেলেগ মছলা নিদিওঁ, নিমখ, হালধি আৰু ধনিয়া পাউডাৰ, আদা, নহৰু খুন্দি লোৱা তেনেকৈ দিম আৰু বেলেগ একো নিদিওঁ। আৰু এইখিনি ভাজি হোৱাৰ পিছত ঢাকি দিম। এইফালে মই ভাতকেৰেলাখিনি বইল কৰিবলৈ ৰেডি কৰি লৈছোঁ। বইল কৰি পিটিকা খাই বহুত ভাল লাগে ভাতকেৰেলা, আপোনালোকে খাই চাব, সকলোৱে খায় চাগে। আৰু তেতিয়ালৈকে মোৰ এইফালে মিক্সিত চাটনিখিনি পিছা হৈ গৈছে ৰেডি। আৰু ভাতকেৰেলা উতলি আছে, বইল হৈ আছে, আৰু অমিতাখিনিও অলৰেডি হৈ গৈছে। আৰু মই এইফালে কি কৰি আছে ৰুমলৈ গৈ চাইছোঁ, বেটি আৰু ধুনু পঢ়িছা? পঢ়ি আছে, পঢ়াই আছে। আৰু এইফালে AC চলি আছে, বহুত গৰম যিহেতু ইয়াত। আৰু কেণ্টিনৰ পৰা অনা বস্তুবোৰ থোৱা হোৱাই নাই, টাইম পোৱা নাই, এনেদৰে পৰি আছে বিচনাতে। আৰু এইফালে মোৰ ভাতকেৰেলা হৈ গৈছে, এতিয়া এইখিনি পিটিকি কৰি ল'ম। ইয়াতে কেঁচা মিঠাতেল অকণমান দি দিছোঁ। যিকোনো পিটিকা কৰিলে কেঁচা মিঠাতেল দিলে খাই অলপ সোৱাদ লাগে। ধনিয়া পাত, পিঁয়াজ দিছোঁ। জলকীয়া দিয়া নাই, কিয়নো বেটি খাব, তাই খাব নোৱাৰে জলকীয়া, সেইটো কাৰণে মই পিঁয়াজ, আদা আৰু ধনিয়া পাত দি তেনেকৈ পিটিকা কৰিছোঁ। আপোনালোকে এনেদৰে খায় নে নেখায় কমেণ্ট কৰি জনাবচোন মোক। আৰু এতিয়া ৰেডি হৈ গ'ল চব। এইফালে মই দুখন থালি সজাইছোঁ, বেটি আৰু মোৰ মানুহজনৰ। এতিয়া খাবলৈ ৰেডি হৈছে দুইজনে, এয়া দেখিছেনে? বহুত টেষ্টি হৈছে বুলি কৈছে। খোৱাৰ পিছত মই এইফালে পায়স বনাইছিলোঁ আজি, পায়স ৰেডি কৰি থৈ দিছোঁ, চুইট ডিছ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আজিলৈ আহোঁ নেক্সট এটা ভিডিঅ'লৈ। বাই বাই।